হেল্ল' গাইজ, ৱেলকাম বেক টু মাই চেনেল। আজি আপোনালোকৰ মাজলৈ লৈ আহিছে এটা ৰেচিপি ভিডিঅ'। মোৰ বাইদেউৱে বনালে মাংস। মোৰ বাইদেউৱে বনোৱা মাংস মই খুব বেছি ভাল পাওঁ খাই। ভাবিলোঁ ভিডিঅ'টো শ্বেয়াৰ কৰি থওঁ ইউটিউবত। একো ইউনিক ৰেচিপি নহয়, চিকেন, আলু আৰু বিলাহীৰে বনাইছে, কিন্তু মই বহুত ভাল পাওঁ বাইদেউৱে বনোৱা মাংস, আৰু এইখিনিতো বহুত টেষ্টি হৈছে। ভিডিঅ'টো শেষলৈকে চাব, নিশ্চয় আপোনালোকৰো ভাল লাগিব। তো পলম নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। হাই ফ্লেমত তেলখিনি গৰম কৰিছে। তাৰপিছত এয়া আলু, বিলাহী আৰু মাংস, এয়া আদা নহৰু পেষ্ট, তেলখিনি গৰম হ'ল। আগতে আলুখিনি ফ্ৰাই কৰি লৈছে। আলুখিনি অকণমান ৰঙচুৱা হোৱাৰ পিছত আলুখিনি ওলাই থ'লে। তাৰপিছত এতিয়া দিলে তেজপাত দুটামান, তেজপাতকেইটা দিয়াৰ অকণমান পিছত ইলাইচি দুটা দিছে খুন্দি। এতিয়া দিছে বিলাহীখিনি অকণমান সময় ভাজি ল'ব। এনেকৈ বিলাহীখিনি 2 মিনিটমান সময় ভাজিছে। এতিয়া দিছে মাংসখিনি। আগতে বিলাহীখিনি দিলে কি হয়, মাংসখিনি মানে ভাঙি নাযায়। এতিয়া এনেকৈ মাংসখিনি অকণমান টাইম ভাজি ল'ব। ভজাৰ পিছত এতিয়া দিছে নিমখ, পেকেট মছলাৰ ভিতৰত লৈছে এয়া গৰম মছলা, আৰু এয়া লৈছে চিকেন মছলা। এতিয়া আলুখিনি দি দিলে। তাৰপিছত এই আদা নহৰু পেষ্ট, এতিয়া আদা নহৰু পেষ্টটো গোটেইখিনিতে মিহলাই দিছে। এতিয়া দিছে এয়া হালধি, তাৰপিছত আকৌ হালধিখিনি মিহলাই দিছে। হালধিখিনি দি উঠাৰ পিছত এতিয়া মিহলাই দিছে। তাৰপিছত এতিয়া অকণমান টাইম ঢাকনি দি থ'ব। অকণমান টাইম ঢাকনি দি ৰখাৰ পিছত এতিয়া মাংসখিনি অকণমান লৰাই দিছে।
এতিয়া অকণমান পানী দিব এগিলাচ, মানে মাংসখিনি বেছি জোল নকৰে আৰু বেছি গ্ৰেভিও নহয়। গিলাচটোৰ পানীখিনি গোটেই দিলে, এগিলাচ সম্পূৰ্ণ এগিলাচ পানী, তাৰপিছত দিছে চিকেন মছলা, গেছটো হাই ফ্লেমত। এতিয়া দিছে গৰম মছলা, এতিয়া ধুনীয়াকৈ মাংসখিনি নভঙাকৈ আলু কেইটুকুৰা ভাঙি দিছে, গোটেই আলু ভাঙা নাই। এতিয়া আকৌ এটা ইলাচি উতলত দি দিব, মানে তেতিয়া ভজাটো দিছিলে আৰু এতিয়া উতলতো দি দিছে, দুটা দিছে। গোটেইখিনি দিয়া হৈ গ'ল। এতিয়া অকণমান উতলাৰ পিছত আমাৰ মাংস ৰেডি। এয়া মাংসখিনি হৈ গ'ল। আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে জনাব, আৰু ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।